Hello guys, so সকলোকে নমস্কাৰ কৰিছো 2-3 দিন হৈছে ভিডিঅ বনা নাই সো আকৌ আজি ষ্টাৰ্ট কৰিছো আজি গৈ আছো কমলা কিনিব 100 টকা সো ইফালে একটা আছে মোৰ দোষ সো আমি দুজন গৈ আছো এতিয়া কমলা লবলৈ কমলা ফাইনালি ভিডিঅ চাই থাকা আমি কমলা লব যাও 100 টকা লৈ গৈছো এই মোৰ দোষ এই খাব মন গৈছে বলে এটো কাৰণে মোৰ 50 টকা আছিল 50 টকা কাৰবাৰ লগত মেনেজ কৰিছো তো লব গৈছে এতিয়া কমলা তো ভিডিঅটো চাই থাকা গৈ আছো গাইজ গৈ আছো ইফালে আছে বাবা তো আৰু বেছি দূৰ নহয় গাইজ ওচৰতে তো সেইটো হৈছে নাওলগুন পুলিচ ষ্টেচন ইফালে আছে নাওলগুন পুলিচ ষ্টেচন তো ইফালে কি বনাই আছে গাইজ চাই লোৱা কি জানো বনাই আছে মাৰ্কেট বোলে মাৰ্কেট তো আমি দুজন গৈ আছো কমলা খাবলৈ তো ভাল আছে 100 টাকা Oh my god! Komala sigari. Fire. So finally, hey ya guys. ওচৰতে বেছি দূৰ নহয় আমাৰ ৰুমৰ পৰা Yes, so guys. এইবিলাক কি আছে ৰে গাইস ক'ত আছে কমলা ইফালে আছে 100 रुपए का ले लो ना ये से अच्छा चाहिए এইফালে আছে কমলা ले लो ना 100 रुपए का तो याके लो भाई गाइस बहुत दिन हो गया कमल मांगा है कितने पैसे এই পালে আছে কি জানো গাইস এসে আপনি এটা কি জানো জেনে গম পাই কমেন্টত জনাই দিব গাইস अच्छा वाला लिए है पूरा फ्रेश है हाँ लिया है ओनली 3 पैसे गाइस अच्छा गया ये सब दिल्ली मार्केट सुकान मासा से तो फाइनली आई लो ओनली 3 पैसे गाइस एकदम बाल एकदम देते ना कौन जाए তো এটা গৈ আছে এটা আসলে সকলোকে থ্যাংক ইউ আৰু ভিডিঅ লাইক কমেন্ট শেয়ার কৰিবা সকলোৱে কোনো লাইক নকৰি সাবস্ক্রাইব নকৰি বাল নকৰে সকলোৱে ফলো কৰিবা আৰু ফলো কৰাৰ লগে লগে মই ফলো বেক দি দিম সকলোৱে সাপোর্ট কৰিবা সো থ্যাংক ইউ সো মাচ